নগাঁও জিলাৰ জুৰিয়া গৰাজানত ভণ্ড কংগ্ৰেছী নেতাৰ পৰকীয়া প্ৰেমত সৰ্বহাৰা হ'ল তিনিটি সন্তানৰ মাতৃ। প্ৰথমে মিঠা মিঠা কথাৰে প্ৰেম, তাৰ পাছত মিছা প্ৰলোভনেৰে বিয়াৰ প্ৰস্তাৱ দি শাৰীৰিক সম্পৰ্ক কৰি ধন আত্মসাৎ। অৱশেষত গৰাজান কংগ্ৰেছী জিলা পৰিষদৰ ছেলিম জাবেদৰ লগতে প্ৰতাৰক ভণ্ড প্ৰেমিকৰ বিৰুদ্ধে ৰূপহী আৰক্ষী থানাত গোচৰ। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰিয়াৰ গৰাজানৰ ফুটালজাৰ গাঁৱত। স্বামী কৰ্মসূত্ৰে 1 বছৰ ধৰি কেৰালাত আছিল। ঘৰত কোনো মতা মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি গাঁৱৰে এজন কংগ্ৰেছী ৱাৰ্ড সদস্য খুৰছেদ আলীয়ে মিছা প্ৰলোভনেৰে প্ৰেমৰ জালত পেলাই আৰু বিয়া কৰাম বুলি মিছা প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক কৰি প্ৰলোভিত মহিলাগৰাকীৰ পৰা বিভিন্ন কিস্তিত 5,40,000 টকা আত্মসাৎ কৰে। অসহায় মহিলাগৰাকীয়ে গাঁৱৰে কেইজনমান মুৰব্বীক বিচাৰ দিয়াত গাঁওবাসী একলগ হৈ ৰাইজমেল পাতি কংগ্ৰেছী ৱাৰ্ড সদস্য খুৰছেদ আলীক দোষী সাব্যস্ত কৰে যদিও গৰাজানৰ কংগ্ৰেছ জিলা পৰিষদৰ ছেলিম জাবেদে ভণ্ড প্ৰেমিক খুৰছেদ আলীক ৰাইজমেলৰ পৰা পলায়ন কৰাই দিয়ে আৰু ৰক্ষণাবেক্ষণ দিয়ে। সেয়ে আজি অসহায় মহিলাগৰাকীয়ে অৱশেষত ৰূপহী আৰক্ষী থানাত ভণ্ড কংগ্ৰেছী নেতাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। জুৰিয়াৰ পৰা ৰেজাউল ইছলামৰ ৰিপৰ্ট, আৱাৰ্লি টাইমছ। গ্রাম পঞ্চায়েতৰ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ খুশিদুল হক সি আমাৰ ঘৰত অহা যোৱা কৰি থাকিত আৰু আমাৰ হাজবেণ্ড কেৰালাত আছিলে। সি এবাৰ বহুতো কামত সহায় কৰি থাকিত আৰু এই মেম্বাৰজনে আপোনাৰ স্বামী কেৰালাৰ থকাত কাৰণে সি সহায় সহযোগ কৰি আছিলে। পিছত সি লাহে লাহে আমাৰ ঘৰত অহা যোৱা কৰি থাকিত। তাৰপিছত সি মোক পৰা কিছু টকা ধাৰ ল'লে। ধাৰ লোৱাৰ পিছতে সি আমাৰ ঘৰত অহা যোৱা কৰোঁতে মই ঘৰতে 3টা ল'ৰা ছোৱালী লৈ অকলেই থাকিছিলোঁ। মোৰ শাহুৰ শাহুৰী কোনো নাই ঘৰতে, সিহঁতে তেজপুৰত থাকে। আমি ঘৰত অকলে 3টা ল'ৰা ছোৱালী লৈ থাকে। তাৰপিছত সি মোক ক'লে আপোনাক মই ভাল পাম। তাৰপিছত মই আৰু কিছু টকা ল'লে। সি আমাৰ মাটি কিনিবৰ কাৰণে টকা আমাৰ হাজবেণ্ডে কেৰালাৰ পৰা পঠাই আছে আৰু কিছু টকা আছে, তাক মই কেছত 5,45,000 টকা দিলোঁ। তাৰপিছত সি কি কৰিছিলে? হাওলাত ঘূৰাই দিব বুলি কৈছিলে। তাৰপিছত টকা নিয়াৰ পিছত সি ঘূৰাই নিদিয়া আৰু মোক কৈছে বিয়া কৰিব আৰু সি কৈছে শাৰীৰিক সম্পৰ্ক কৰিছে মোৰ লগত। যেতিয়া মই টকাটো খুজিছিলোঁ তেতিয়া মোৰ লগত জবৰদস্তি শাৰীৰিক সম্পৰ্ক কৰিছে, কেইবাবাৰো কৰিছে আৰু কবিৰাজৰ ঘৰত লৈ গৈছে, নগাঁৱত লৈ গৈছে, তেজপুৰত লৈ গৈছে, পাৰ্কত লৈ গৈছে, কেইবাটাও জেগাতো লৈ গৈছে, আমাৰ শাহুৰিত ঘৰতো লৈ গৈছে। সি আমাৰ ঘৰত ৰাতি থাকিছেও। আমাৰ গাঁৱৰ মানুহ ক'ব পাৰিব সি আমাৰ ঘৰত থাকিছেও আৰু শাৰীৰিক সম্পৰ্ক কেইবাবাৰো কৰিছেও। সি যেতিয়া জোৰ জবৰদস্তি কৰিছে নেকি? জোৰ জবৰদস্তি কৰিছে। আমাৰ হাজবেণ্ডটো ঘৰত নাই, মই 3টা ল'ৰা ছোৱালী অকলে ঘৰতেই থাকোঁ। সেয়া মোৰ লগত শাৰীৰিক সম্পৰ্কটো জোৰ জবৰদস্তি কৰিছিলে। মোৰ শাহুৰ শহুৰ তেজপুৰত থাকে। তেতিয়া মই সি টকা দিছোঁ তেতিয়া মই তাৰ লগত আৰু উপায় নাপাই তাৰ লগত মই শাৰীৰিক সম্পৰ্ক কৰিলোঁ। কৰাৰ পিছত তাৰ লগত মই বিয়া পাতিম বুলি কৈছোঁ। সি বিয়াটো মই নকৰে আৰু য'ত ত'ত ঘূৰি ফুৰি থাকে, মোৰ কথাই নাই। টকাও ঘূৰাই নিদিয়ে? টকাটো ঘূৰাই নিদিয়ে। এতিয়া কি হৈছে? সেদিনাখন পঞ্চায়তত মেল হৈছিলে এইটো লৈ। আমাৰ ৰাইজ তেতিয়া মই উপায় নাপায় আমাৰ ৰাইজৰ ওচৰত মই এখন মিটিং পাতিছিলোঁ, বিচাৰ পাতিছিলোঁ আৰু এখন থানাৰ ওচৰত এখন কেছো দিছিলোঁ। গৰাজান থানাত কেছ কৰিছে? গৰাজানৰ জেগাত কেছো দিছিলোঁ। তাৰপিছত ৰাইজত যেতিয়া গৰাজান পঞ্চায়তত বহিছিলে তেতিয়াতো মিলা প্ৰীতিত সি স্বীকাৰ কৰিলেই। তেতিয়া তাৰ ভনী এজন আহি থাপৰ মাৰি উঠি গ'ল আৰু মেলটো ভাঙি গ'ল। তাৰপিছত গৰাজান ওচৰত আহি কেছ কৰিলোঁ। সি দুখীয়া মানুহৰ বিচাৰ নকৰে, অচিটোৱে কোনো আগবাগ নলয়। আৰু আমাৰ গাঁৱৰে আমাৰ ছেলিম জাবেদ কংগ্ৰেছৰ সি কি হয়? সি খুশিদুলৰ আৰু গৰাজানৰ জিলা পৰিষদ নেকি? জিলা পৰিষদ ছেলিম জাবেদ হয় যে সেই খুশিদুলৰ উঠাই লৈ আহিলে ইয়াৰ পৰা। ৰক্ষণাবেক্ষণ কি সি দি আছে? সেই ৰক্ষণাবেক্ষণ সি কৰি আছে, ছেলিম জাবেদে কৰি আছে। সি উঠাই তাৰ 4 চকাৰ এখন বাহনেৰে উঠাই লৈ আনি লুকাই ৰাখিছে। এতিয়া অচিটো নোখোজে আৰু ছেলিম জাবেদে নিছে, দুখীয়া মানুহৰ বিচাৰটো নকৰে। এতিয়া মই আৰু কোনো কথা নহ'লো, মোৰ কথা হ'ল মই ন্যায় বিচাৰ পাম নেকি নহয় এইটোৱে মই চাই আছোঁ। আপুনি চৰকাৰৰ পৰা ন্যায় বিচাৰ বিচাৰিছে? চৰকাৰৰ পৰা মই ন্যায় বিচাৰ চাই আছোঁ।
বাহনত উঠাই লৈ আহি কোনে উঠাই লৈ আহিলে চেলিত যাবে কি হয় সি সি এইটো কিবা এই জিলা পৰিষদ জিলা পৰিষদ কংগ্ৰেছৰ জিলা পৰিষদ হয়, গৰাজানৰ কংগ্ৰেছৰ জিলা- চেলিম জাবেদ যে হয় সি কি কৰিছে সি এইটো কিবা আমাৰ তাতে এই বিচাৰ বহিছিলে মিটিঙৰ পৰা তাৰ বনিটো গৈ পেলাই একটা থাপৰ মাৰিছে থাপৰ মাৰাৰ কাৰণে আমাৰ এই গোটেই ৰাইজখিনি উঠি গ'ল উঠি যোৱাৰ পিছত চেলিত যাবেদে তাকে উঠাই লৈ আহিছে আহি পেলাই তাৰ ঘৰত চিংখন খুলি পেলাই বেলেগ চিং লগাই পেলাই ৰাখিছে আমি কেছ এটা কৰিছোঁ কেছটো ইহঁতে ই নকৰে গৰীব দুখীয়া মানুহৰ কেছটো কোন থানাত কৰিছে গৰাজান থানাত হয় গৰাজান থানাত কেছ কৰিছে হয় উল্টা ইহঁতে আমাৰ ওপৰত 9জন মানুহৰ ওপৰত ইহঁতে কেছটো কৰিছে আচ্ছা, আচ্ছা। কেছটো কৰিছে এতিয়া গিয়া আজি পুলিচ কেইটা আহিছে আহি পেলাই আমাৰ আসামী কেইটা ধৰা নাই এনেকুৱা কৈছে যে বোলে কিবা এতিয়া ইহঁতৰ কেছটো এইটো কিবা বেমাৰ কাৰণে 4 দিন পিছত আমাক থানাত মাতিছে 11 তাৰিখে যাব লাগে 11 তাৰিখ গ'লে পিছত কি কাৰণে এই মাইকীজনীক আমি বোলে মাৰিছো বুলি কৈছে আমি একো কৰা নাই ইহঁতেই ই কৰিছে আৰু পিছত গৈ পেলাই এতিয়া গিয়া সি যে যেতিয়া কেৰালাৰ পৰা মোৰ ল'ৰাটো আহিছে আহাৰ পিছত আমাৰ ল'ৰাটো এইটো কিবা ইয়ত থাকিছে ভৰণ্টাপত থকা পিছত পৰা আনিছোঁ আনাৰ পিছত ভৰণ্টাৰ কাগজটো খুচিদুল জমা দিবলৈ দিয়া নাই যে আপোনাৰ গহৰীৰ খানদানটো ইমান ডাঙৰ খানদান হয় এইটো কাগজ কেইটা জমা দিলে আপোনাৰ মোটাক মাৰিবলৈ নোৱাৰিম মই আৰু কাণত শুনিছোঁ মই নিজে শুনিছোঁ ফোনত কথা কৰাটো আপোনাৰ ল'ৰাটোক মাৰিব বিচাৰি আছে মাৰি পেলাই দিবলৈ বিচাৰিছে কোনে আৰু এইটো খুচি দিলে আৰু পিছত মোৰ চকুৰ আগত সি এইটো কিবা এটা কেটলি আছে নহয় পানী খাৱাৰ ৰুমালত টকা বান্ধি থৈছে 2000 টকা নোটবিলাক বোৱাৰীটো গুণিছে বোৱাৰী কিহৰ টকাটো গুণি দিছে বোলে মা এইটো সি কয়লাৰ বেপাৰ কৰিব মোকে লাভ দিব পিছত মোকে মাটি ৰাখি দিব এনেকুৱা কথাটো কৈ পেলাই টকা কেইটা লৈ গৈছে এতিয়া মোৰ নাতিনে এটা সৰু আছে সিও তাৰ বাবাৰ লগত কৈছে বাবা মোৰ মাক এনেকুৱা খুচি দিলে কৰিছে মোৰ মাৰ পৰা টকা কেইটা লৈ গৈছে ৰাতি আমাৰ তেজপুৰত গৈছে ৰাতি 8টা বজাত গৈ পেলাই তাতে বাচ্চাত খাই ৰাতি 1টা বজাত আহিছে আহি পেলাই দুটাই চাহ পানী বনাই খাইছে খাই পেলাই আকৌ গৈ পেলাই আমাৰ ল'ৰাটোৰ লংগীটো দিছে লংগীটো পিন্ধিছে পিন্ধি পেলাই ৰাতিপুৱা উঠিছে উঠি পেলাই এইটো মাইকীটো গৈ পেলাই কিবা পিঠা চিঠা বনাইছে বনাই পেলাই খুচি লৈ খাই পেলাই গুচি গৈছে আমাৰ নাতিটো থাকি আছে